নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেঞ্চ অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম অইল ইণ্ডিয়া লিমিটেডত প্ৰায় আকৌ 100টা মান পোষ্ট এপেণ্ডিক্সৰ চিট মানে ডিক্লেয়াৰ কৰিছে আৰু সেই চিটবোৰ এপ্লাই কৰা লাষ্ট ডেট দিছে আপোনালোকৰ 28 তাৰিখ 6 মাহ 2019। চ' চাওঁ হওক কেনেকুৱা ধৰণৰ ডিচিপ্লিন বা ট্ৰেডসমূহ দিছে। নাম্বাৰ অফ পষ্ট এপেণ্টিছ দিছে আপোনালোকৰ 100 এপ্ৰক্সিমেটলি দিয়া আছে। তাৰপিছত ট্ৰেড ডিচিপ্লিন দিছে আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফী, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, মেডিকেল লেব টেকনিচিয়ান। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে আপোনালোকৰ চাওক। The apprentice training is being offered under National Apprentice Promotion Scheme NAPS of Government of India. The eligibility is dependent and reservation for SC ST OBC কাৰণে নিশ্চয় ৰিজাৰ্ভেশ্যন দিয়া হ'ব। আৰু আপোনালোকৰ এইটো মানে ITI বা পলিটেকনিক আৰু গ্ৰেজুৱেশ্যন কৰা প্ৰাৰ্থীৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই এইটো আপোনালোকৰ অনলাইন মাধ্যমেৰে কৰা হ'ব, যোনটো আমাৰ ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট ডিটেইলছৰ লগত এপ্লাই অনলাইন লিংকটো দি দিয়া হ'ব, যাৰ জৰিয়তে আপোনালোকে অতি সহজে চাই ল'ব পাৰিব। আৰু আপোনালোকৰ ইয়াত দি দিছে কিছু কথা। অল কোৱালিফাইং ডকুমেণ্টছ লাইক পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, HSLC পাছ চাৰ্টিফিকেট, ফটোগ্ৰাফ, তাৰপিছত চিগনেচাৰ এটচেট্ৰা আদি স্কেন কৰি পঠাব লাগিব নিৰ্দিষ্ট ৱেবছাইটত, যোনটো আমাৰ ডিছক্ৰিপশ্যনত দিয়া হ'ব। চ' এইখিনিয়ে IOCL এপেণ্ডিক্সত ওলোৱা 100টা পোষ্টৰ এক থুলমূল আৱাক। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয়